বহিৰাজ্যত কাম কৰিবলৈ গৈ বন্ধুৰ হাতত নিহত হ'বলগীয়া হৈছে। বন্ধু হায়দৰাবাদত বন্ধুৰ হাতত নিহত হাওৰাঘাটৰ মিৰিবালি গাঁৱৰ বিক্ৰম দাস। হায়দৰাবাদত একেটা কোঠাতে দুই ভাতৃসহ আছিল পাঁচজন যুৱক। হোলী খেলি থকাৰ মাজতে বন্ধু প্ৰীতম দাসৰ সৈতে হৈছিল কাজিয়া বিক্ৰমৰ। এই কাজিয়াৰ পৰিণতিতে বন্ধু প্ৰীতমে আক্ৰমণ কৰে বিক্ৰমক। প্ৰীতমৰ আক্ৰমণত ডিঙিৰ হাড় ভাঙি যায় বিক্ৰমৰ। সংকটজনক অৱস্থাত বিক্ৰমক ভৰ্তি কৰোৱা হৈছিল স্থানীয় এখন চিকিৎসালয়ত। চিকিৎসকে উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়ে। গুৰুতৰভাৱে আহত বিক্ৰমক। প্ৰীতম দাসে গুৱাহাটী চিকিৎসা কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে বিক্ৰমক। অসমলৈ অনাৰ পথত আদবাটতে মৃত্যু হয় বিক্ৰম দাসৰ। বৰ্তমান প্ৰীতমৰ মোবাইল ফোনটো বন্ধ হৈ আছে। প্ৰীতমে যোগাযোগ কৰা নাই বিক্ৰম দাসৰ পৰিয়ালৰ সৈতে। মাতিছে এইফালে হোলী খেলিম। পিছত মোৰ দাদা কৈছে মই ৰুমৰ পৰা আহি আছোঁ, এতিয়া নেখেলে, মই এতিয়া খেলি আহিছোঁ, সি কৈ আছে। তাৰপিছত প্ৰীতম কৈছে খেলিব লাগিব, নহ'লে নহ'ব। পিছত আহিছে, অহাৰ পিছত কৈছে দে ৰং লগা। সি ৰং নলগায়, সি কণীৰ মাথাত ফুটাব বোলে, সি ৰং নলগায়। মোৰ দাদা কৈছে মোৰ চুলি ইমান পইচা লগত ষ্টাৰ্ট মাৰিছোঁ, মোৰ তোক কণী পঠাবলৈকে দিছোঁ নেকি, এনেকুৱা কৈ আছে। পিছত কৈছে লাগিলে যিমান পাৰ ৰং লগা, এনেকুৱা কৈ আছে। পিছত আৰু মই ভাবিছোঁ এনেকৈ আৰু কি হ'ব, এনেকুৱা হ'ব নেকি আৰু ঝগড়া কৰি আছে, কথা পাতি আছে। পিছত মই ৰং লগাব গৈছোঁ দোকানত। পিছত সিহঁতে পূৰা ঝগড়া লাগি আছে। লগাৰ পিছত প্ৰীতমে তাক এনেকুৱা ধৰিছে, এনেকুৱা ধৰাৰ পিছত এনেকুৱা ঘূৰাই পিনি তাৰ ডিঙিটো ভাঙি দিছে। ভাঙাৰ পিছত এনেকুৱা আৰু পকাত পেলাই দিছে ঠেলিখিনি। তাৰপিছত আৰু কি কৰিম আৰু তাৰ ওচৰত গৈ কিনি অলপ মাথাত পানী উনি দিছোঁ আৰু দিয়াৰ পিছত হস্পিটেল লৈ গৈছোঁ। যোৱাৰ পিছত তাৰপিছত সি ফোন মাৰিছে, কৈছে কি হৈছে, এনেকুৱা কৈ আছে। কোৱাৰ পিছত প্ৰীতম দাসে কৈ আছে কি হৈছে। মই কৈছোঁ অলপ বহুত মানে বেমাৰ হৈ গ'ল আৰু ডাঙৰ হৈ গ'ল বেমাৰটো ডাঙৰ হৈ গ'ল। হোৱাৰ পিছত মই কৈছোঁ অলপ পইচা দে, এতিয়াতো মোৰ তাত নাই, এতিয়া মোৰ ফোনতো বেটাৰী নাই, এনেকুৱা কৈ আছোঁ তাক। কোৱাৰ পিছত কৈছোঁ অলপ পইচা দি, কৈছে পইচা এতিয়া মোৰ তাত নাই, তহঁতে তোৰ তাত যিমান আছে কৰি ল। মই কৈছোঁ মোৰ তাত নাই, এতিয়া মই ক'ৰ পৰা। তাৰ পৰা গুৱাহাটীলৈ আনিবলৈ কোনে কৈছে? প্ৰীতম দাসে কৈছে।